নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক ভালেই আছে। আজি মই আপোনালোকৰ মাজলৈ অতি গুৰুত্বপূৰ্ণ এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে মোৰ টাইটেল আৰু থাম্বনেইল দেখিতো গম পাইছে ভিডিঅ'টো কেনেধৰণৰ হ'বলৈ গৈ আছে, কিয়নো আপোনালোক সকলোৱে হয়তো বহুতো অপেক্ষা কৰি আছিল যে কেতিয়া ডক্টৰ বাণীকান্ত কাকতি আৰু আনন্দৰাম বৰুৱা বঁটা আঁচনিটো দিব। যিসকল ছাত্ৰ ছাত্ৰীয়ে এইচএছত 5 ডিভিজনেৰে উত্তীৰ্ণ হৈছিল সেইসকলক চৰকাৰে স্কুটি প্ৰদান কৰিব আৰু যিসকলে মেট্ৰিকত ষ্টাৰ মাৰ্ক পাইছিল ছাত্ৰ ছাত্ৰী সেইসকলক চৰকাৰে লেপটপৰ বাবদ 15,000 টকা সিহঁতৰ বেংক একাউণ্টত দিব। সেই আঁচনিসমূহ চৰকাৰে কেতিয়া প্ৰদান কৰিব? যোৱাকালি চৰকাৰে তাৰিখটো ঘোষণা কৰি দিছে। ডক্টৰ বাণীকান্ত কাকতি বঁটাটো 30 নৱেম্বৰত প্ৰদান কৰিব। লগতে আনন্দৰাম বৰুৱা বঁটা আঁচনিটো 29 নৱেম্বৰত চৰকাৰে প্ৰদান কৰিব। ডক্টৰ বাণীকান্ত কাকতিত যিসকল ছাত্ৰীয়ে 60% ওপৰত পাইছিল সেইসকলক স্কুটি প্ৰদান কৰিব আৰু লগতে যিসকল ছাত্ৰই 75% ওপৰত লাভ কৰিছিল সিহঁতক চৰকাৰে স্কুটি প্ৰদান কৰিব। টোটেল 35,775 ছাত্ৰ ছাত্ৰীক চৰকাৰে স্কুটি প্ৰদান কৰিব। মুঠ ছাত্ৰীৰ সংখ্যা হৈছে 30,209 গৰাকী আৰু ছাত্ৰৰ সংখ্যা হৈছে 5,566 গৰাকীক চৰকাৰে স্কুটি প্ৰদান কৰিব। এই স্কুটিসমূহ অহা 30 নৱেম্বৰ তাৰিখত আপোনালোকে লাভ কৰিব পাৰিব। কেনেকৈ লাভ কৰিব, কি কৰিব লাগিব সেইটো মই নেক্সট এটা ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক জনাই দিম। লগতে আনন্দৰাম বৰুৱা বঁটা আঁচনিটো 27,183 জন ছাত্ৰ ছাত্ৰীক চৰকাৰে এই বঁটা আঁচনিটো প্ৰদান কৰিব। ইয়াত অকল 75% যিসকল ছাত্ৰ ছাত্ৰীয়ে পাইছিল সেইসকলক দিব। একাউণ্টত 15,000 টকা দিব। সেই টকাৰে সিহঁতে লেপটপ কিনিব লাগিব। আপোনালোকে হয়তো বহু অপেক্ষা কৰিছিল কেতিয়া লেপটপ দিব আৰু স্কুটি দিব। আজি সেই অপেক্ষাৰ অন্ত পৰিল। 30 নৱেম্বৰ আৰু 29 নৱেম্বৰ তাৰিখে আপোনালোকে সেই স্কুটি আৰু লেপটপটো পাব। আৰু আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব লাগিব। আপোনালোকৰ এটা লাইক আৰু কমেণ্টে মোৰ আৰু এটা ভিডিঅ' বনোৱাত উৎসাহ দিয়ে। গতিকে আপোনালোকে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু স্কুটিটো কেনেকৈ পাব, ক'ৰ পৰা আনিব লাগিব, কি কৰিব তাৰ ওপৰত মই নেক্সট এটা ভিডিঅ' বনাই আপোনালোকক দি দিম। ধন্যবাদ।